63, 105 আৰু 175 সকলো উৎপাদক নিৰ্ণয় কৰি সাধাৰণ উৎপাদক নিৰ্ণয়। তো আমি প্ৰথমে 63 উৎপাদকবোৰ লিখি ল'ম। 1 পূৰণ 63, 3 পূৰণ 21, 7 পূৰণ 9। তাৰপিছত তাৰপিছত আমি নেক্সট সংখ্যাটোলৈ আগবাঢ়িম। নেক্সট আছে 105। 105ক আমি প্ৰথমে 2ৰে হৰণ নাযায়, যিহেতু অযুগ্ম 3ৰে হৰণ কৰিম। 3ৰে হৰণ কৰিলে 35 পাছ যাব। আৰু তাৰপিছত আকৌ 5ৰে হৰণ কৰিলে 105ক 5 2 গুণ 10, 5 1 গুণ 5, 21 পাছ যাব। তো তেনেদৰে এতিয়া 105ৰ উৎপাদকবোৰ লিখি ল'ম। 105ৰ উৎপাদকবোৰ হ'ব 1 পূৰণ 105, 3 পূৰণ 35, 5 পূৰণ 21, 7 পূৰণ 15। তাৰপিছত নেক্সট যিটো সংখ্যা দিয়া হৈছিলে 175, 175ক আমি 5ৰে হৰণ কৰিম। 5 3 গুণ 15, 5 5 গুণ 25, 35 পাৰ গ'ল। তাৰপিছত 175ক আকৌ আমি 7ৰে হৰণ কৰিম। 7 2 গুণ 14, 3 বাকী 35 হ'ল, 7 5 গুণ 35। তো এতিয়া 175ৰ আমি উৎপাদকবোৰ পাম। 175 সমান 1 পূৰণ 175, 5 পূৰণ 25, 5 পূৰণ 35, 7 পূৰণ 25। তো এতিয়া তিনিওটাতে থকা উৎপাদকবিলাক আমি বাছি উলিয়াব লাগিব। তিনিওটাতে আছে উৎপাদক 1 আছে, 7 আছে। তো এই দুটা সংখ্যা গোটেইকেইটাতে পোৱা গৈছে। তো ইয়াৰে সাধাৰণ উৎপাদক হ'ব 1 আৰু 7।